অরূপে নিজেও কইছে আমরা বাংলাদেশি, তোমরাও বাংলাদেশি। অরূপ কুমার দেয়ার বিরুদ্ধে আমি কাম করে যাব। আমি বিচাৰিম নেকি ভাৰতীয় মানুহকে ডি ভোটাৰ সজাই কাৰোবাত বাংলাদেশক পঠিয়াই দিয়ক? আমি বিচাৰিম নেকি যে বড়ো মুছলিম বা বড়ো আদিবাসী এনেকুৱা গোষ্ঠীৰ সংঘৰ্ষ হোক? তেওঁ প্ৰমোদ বড়োই হওক, তেওঁ হাগ্ৰামাই হওক, তেওঁ হিমন্তই হওক বা তেওঁ ডনাল্ড ট্ৰাম্পেই হওক, প্ৰমোদ বড়ো চৰকাৰক আমি আহ্বান জনাইছোঁ আগন্তুক 2 মাহৰ ভিতৰত বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে ধৰ্মীয় সংখ্যালঘু লোকসকলক ভূমিৰ অধিকাৰ দিব লাগিব। আৰু এই বিজেপি চৰকাৰ যদি ব্ৰিটিছত হয়, ব্ৰিটিছতো এই বিটিআৰতো মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলিব। সাম্প্ৰদায়িক ৰাজনৈতিক দলটোক আমি বিটিআৰত আমি ৰাজনৈতিকভাৱে তেওঁলোকক আমি শিক্ষা এটা দিব লাগিব। বিটিআৰৰ যি ভূমিৰ সমস্যা এয়া আপোনাৰ অকল বিটিআৰতে নহয়, সমগ্ৰ অসমতে ভূমিৰ এটা সমস্যা চলি আছে। আৰু বিটিআৰ বাদে সমগ্ৰ অসমত এই ভূমিক লৈ আপোনালোকে দেখা পাইছে মুছলমানসকলক টাৰ্গেট কৰি কৰি উচ্ছেদ কৰা হৈছে, ঘৰ বাৰী ভাঙি দিয়া হৈছে। বিটিআৰত হয় উচ্ছেদ হোৱা নাই, কিন্তু তাৰ পৰিৱৰ্তে বিটিআৰত আমি যোৱাকালি দেখিবলৈ পাইছোঁ যে চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিছে যে যিসকলৰ ভূমি নাই তেওঁলোকক ভূমি প্ৰদান কৰিব। আৰু BTC চুক্তি BLT সকলে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যিটো BTC চুক্তি কৰিছিল তাৰ পূৰ্বৰ পৰা যিসকল লোকে BTCত বসবাস কৰি আছে, নিজৰ দখলত আছে, তেওঁলোকক ভূমি দিয়াৰ এটা ব্যৱস্থা কৰিছে। গতিকে ভূমিটো দিবই লাগিব। ভূমি নিদিয়ালৈকে তীব্ৰ আন্দোলন চলিব। আৰু আগন্তুক প্ৰমোদ বড়ো চৰকাৰক আমি আহ্বান জনাইছোঁ আগন্তুক 2 মাহৰ ভিতৰত বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে ধৰ্মীয় সংখ্যালঘু লোকসকলক ভূমিৰ অধিকাৰ দিব লাগিব, ভূমিৰ পাট্টা দিব লাগিব। ইয়াত কোনো ধৰণৰ অন্য কথা নচলিব। যোনে য'ত বহি আছে তেওঁলোকক তাত ভূমি দিব লাগিব, কাৰণ ভূমি জন্মগত অধিকাৰ, ভূমি নৈতিক অধিকাৰ। এই অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে। তেওঁ প্ৰমোদ বড়োই হওক, তেওঁ হাগ্ৰামাই হওক, তেওঁ হিমন্তই হওক বা তেওঁ ডনাল্ড ট্ৰাম্পেই হওক। হয়, দাদাগিৰিত ক'ৰবাত কৰি আছে। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও দাদাগিৰিত কৰি আছে, মুছলমানসকলক টাৰ্গেট কৰি কৰি উচ্ছেদ কৰি আছে। আৰু এই বিজেপি চৰকাৰ যদি ব্ৰিটিছত হয়, ব্ৰিটিছতো এই বিটিআৰতো মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলিব। বিটিআৰতো উচ্ছেদ কৰিব, বাছি বাছি বিটিআৰতো মুছলমানসকলক উচ্ছেদ কৰিব। গতিকে নিৰ্বাচন আহি আছে। আমি এই সাম্প্ৰদায়িক শক্তিটোক, সাম্প্ৰদায়িক ৰাজনৈতিক দলটোক আমি বিটিআৰত আমি ৰাজনৈতিকভাৱে তেওঁলোকক আমি শিক্ষা এটা দিব লাগিব। কিছুমান মুছলমান মানুহ আছে অকল নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকৰ পিছে পিছে ঘূৰি থাকে। তেওঁলোকে গমেকে নাপায় যে মুছলমানক উচ্ছেদ কৰিছে, ডি ভোটাৰ নামত বাংলাদেশী সজাইছে, মানে নাৰকীয় অত্যাচাৰ চলাইছে মানে এইটো চৰকাৰৰ দিনত। চাওক, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক যেতিয়া কিবা কাৰণত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁক জেল হাজতলৈ নিওঁতে দেখা পাইছোঁ যে অসম আৰক্ষীয়ে তেওঁক হাতত হেণ্ডকাফ লগাইছিল। আৰু ইয়াৰ পিছে পিছে দেখিছোঁ ৰাজ্যজুৰি এটা প্ৰতিক্ৰিয়া হৈছে। বিভিন্ন দল সংগঠনৰ লগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে কোনে তেওঁক হেণ্ডকাফ লগাব দিছে বুলি এক প্ৰকাৰ SPক ধমক দিছিল। কিন্তু একেগৰাকী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এগৰাকী নেতা মুছাব্বাৰ আলী আহমেদক ডবকা থানাত আৰক্ষীয়ে তেওঁক দেখিছোঁ হেণ্ডকাফ লগাই টানিছে। আৰু সকলো এতিয়া নীৰৱ হৈ আছে, কোনো দল সংগঠনে মাত মাতা নাই, মুখ্যমন্ত্ৰীটো দূৰৰ কথা। ইয়াৰ কাৰণ সকলোৱে আমি বুজিবলৈ পাইছোঁ যে তেওঁ মুছাব্বিৰ আলী আৰু তেওঁ আছিলে শংকৰজ্যোতি বৰুৱা। আমাৰ মন মগজু বৰ্তমান এনেকুৱা হৈ পৰিছে। এই এনেকুৱা যেতিয়ালৈকে মন মগজু থাকিব, আমাৰ চাব উন্নতি কমি আহিব, আমাৰ প্ৰেম ভাতৃত্ববোধ মিলাপ্ৰীতি কমি আহিব। গতিকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক আমি যি দৃষ্টিভংগী এইবোৰ আমি এৰি চলি শংকৰজ্যোতি বৰুৱাও মানুহ আৰু মুছাব্বিৰ আলীয়েও মানুহ। গতিকে দুইজনক আমি ছাত্ৰ নেতা হিচাপে, দুইজনক ৰাইজৰ কাম কৰা সমাজ সেৱক হিচাপে যেতিয়া আমি গণ্য কৰিম, তেতিয়াহে আমাক সমাজৰ উন্নয়ন হ'ব। গতিকে ময়ো নেমচুৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, চৰকাৰক দাবী জনাইছোঁ যে মুছাব্বিৰ আলী আহমেদক অতি সোনকালে তেওঁক মুকলি কৰি দিব লাগে, বিনা চৰ্তত মুকলি কৰি দিব লাগে। আৰু তেওঁক যি হেণ্ডকাফ লগাইছে সেই আৰক্ষীক বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
চাওক যেতিয়া বিহু আহে বিহু আহিলে আমাৰ সকলোৰে মন বল উৎফুল্লিত হয় কুলি কেতিয়া উৎফুল্লিত হয় আৰু ঢোল পেপনাৰ মানে নাচত আমি নাচি থাকোঁ ঠিক যেতিয়া নিৰ্বাচন আহে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কিন্তু নাচি থাকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও মানে কি ক'ব নক'ব কি লৈ ৰাজনীতি কৰিব গতিকে আপুনি চাব যে ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পিছৰ পৰা অসমত দুটা বস্তু লৈ ৰাজনীতি চলিছে দুটা বিষয় হৈছে এটা হৈছে বাংলাদেশী ইছ্যু আৰু এটা মানে গৰু মাংস চাওক এই গৰু মাংসৰ বেপাৰৰ আঁৰত বহুত কথা জড়িত হৈ আছে আজিৰ উজনি অসমৰ পৰা বাংলাদেশলৈ গৰু কেনেকৈ গৈছে দিনে নিশাই গৰু ৰপ্তানি কোনে কৰিছে গাড়ীয়ে লৈ গৈছে আজি বৰপেটাৰ পৰা গাড়ী গুৱাহাটী খানাপাৰা হৈ কেনেকৈ বাংলাদেশলৈ গৈছে গতিকে আগতে সেইবিলাক 2 নম্বৰী বন্ধ কৰিব লাগিব তেতিয়াহে গৰু ব্যৱসায় বন্ধ হ'ব গৰু মাংসৰ ব্যৱসায় বন্ধ হ'ব আৰু সেইবোৰ লৈ ৰাজনীতি কৰাটো বন্ধ কৰিব লাগে কোনোবাই গৰু মাংস থৈছে আকৌ উচতনিমূলক মন্তব্য আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়ে তেওঁ এইটো পাহৰি যোৱা উচিত নহয় তেওঁ হিন্দুৰো মুখ্যমন্ত্ৰী তেওঁ মুছলমান জৈন খ্ৰীষ্টান সকলোৰে মুখ্যমন্ত্ৰী আৰু তেওঁ সেই পদবীৰ মৰ্যাদাটো বজাই ৰাখিব লাগে আমি কাক সমৰ্থন নকৰিম আমি সকলোকে সমৰ্থন কৰিম কিন্তু খালি বিজেপি বাদে মানে যিয়ে শান্তিৰ হকে কাম কৰে যিয়ে সদায় সমাজৰ সকলো শ্ৰেণীক মানুহ বুলি সন্মান কৰে আমি তেওঁলোকৰ লগত আছোঁ যিয়ে সমাজত অশান্তি বিয়পাই থাকে সাম্প্ৰদায়িকতা বিয়পাই থাকে আমি তেওঁলোকৰ লগত কিয় থাকিম আমি বিচাৰিম নেকি যে মানুহৰ ঘৰ উচ্ছেদ হওক আমি বিচাৰিম নেকি যে ভাৰতীয় মানুহকে ডি ভোটাৰ সজাই কাৰোবাত বাংলাদেশক পঠিয়াই দিয়ক আমি বিচাৰিম নেকি যে বড়ো মুছলিম বা বড়ো আদিবাসী এনেকুৱা গোষ্ঠীৰ সংঘৰ্ষ হওক আমিতো সেইবিলাক নিবিচাৰোঁ এটা স্পষ্ট কথা সিধা কথা সময় এতিয়া পৰিৱৰ্তন হৈছে এতিয়া সকলোৱে শান্তিৰে জীয়াই থাকিব লাগে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগে আৰু মিলা প্ৰীতিৰে থকাৰ এটা পৰিৱেশ দিব লাগে এতিয়া আমি দিন ৰাতি ঘূৰিব পাৰিছোঁ এটা সময় আছিল আমি দিনতে যাবলৈ ভয় কৰিছিলোঁ গতিকে আমাৰ স্পষ্ট কথা আমি কাক সমৰ্থন কৰোঁ নকৰোঁ বেলেগ কথা কিন্তু আমি সাম্প্ৰদায়িক বিজেপিৰ বিৰুদ্ধে আমি কাম কৰি যাম আৰু লগতে স্পেচিয়েলি আমি অৰূপ কুমাৰ দেয়াৰ বিৰুদ্ধে আমি কাম কৰি যাম কাৰণ আৰু চৰকাৰে কিয় ব্যৱস্থা লোৱা নাই মোৰ এইটো ডাঙৰ কথা অৰূপে নিজেও কৈছে আমরা বাংলাদেশী তোমরাও বাংলাদেশী এগৰাকী ব্যক্তিয়ে নিজে বাংলাদেশী কোৱাৰ পিছতো তেওঁক বিজেপি দলৰ সদস্যপদ দিছে তেওঁ ইএম হৈ আছে তেওঁক আকৌ টিকেট হয়তো দিব পাৰে গতিকে অৰূপ কুমাৰ দেয়াৰ আমি বিৰোধী